Hello friends, good morning. My Nasrin আৰু আপোনালোকে চাই আছে Nasrin's good life. মই এতিয়া জাস্ট উঠিলো, উঠি ব্ৰাছ কৰি আহিলো। এতিয়া চাহ খাম বলক। I've been counting down the days to get out. আমি ইয়াত বহি বগৰী খাই আছো ৰ'দত বহি যাও নিমক Been looking for a way from this town. And you're too far away to help me now. So I'm counting down the days to get out. 'Cause I need to learn to forget everything that drags me down. I need to forget everything inside me now. Full speed ahead. এয়া পাইনে লিখি আছে চাওক কেনেকে লিখে লিখছোন এতিয়া বেছি 3:30 আৰু অলপ পাছত আমি যাম তিনিআলিত যাম কিবা বজাৰ কৰিম গৰম খাম আৰু এতিয়া জলদিকে ৰেডি হ'ব লাগিব ৰেডি হৈ পেলাই লগ পাই আছো আমি আজি গৈ আছো ক'ত গৈ আছো তিনিআলিত গৈ আছো আৰু তিনিআলিত গৈ আছো দে এতিয়া হেৰিহঁতৰ ঘৰত আহিছো ইৰফানহঁতৰ ঘৰত আহিছো সিহঁতেও যাম এইজনী আমাৰ চিমি খুৰী হাঁহিছে চাওক কেনেকে চাও পৰি গৈছিলো আৰু হেৰিটোক দেখুৱা হেৰি ৰিয়াজ চাও গৈ আছো কি খাম আজি কি খাবা ইৰফান কি খাবা চাইন কি খাবা মই চিকেন তাকে খাব লাগিব ফুচকা খাবা আৰু কি খাবা মই চিকেন খাবা আৰু তুমি চাইন কি খাবা Full speed ahead. Full speed ahead. কৰিবা নহলে মই নকৰো দে কি চাইছা কি ল'ম নাজানো In my eyes, I've been keeping on the run every night. But you're too far away to see the signs. So I'm staring at the sun till I'm dry. 'Cause I need to learn to forget everything that drags me down. I need to forget everything inside me now. Full speed ahead. কোন ললা তাই মুখখন চাও এনেকুৱা হৈ যায় এনেকে থাকা দেই একো নাই ভয় কৰিবলৈ একো নাই দেই ভয় কৰিব নালাগে একো নাই So I'm full speed ahead. একো নহয় কেতিয়াহে মাৰিব লছ আছে নকৰিবি আকৌ হৈ গ'ল লছ নকৰিবি লছ কৰিলে পিছত আকৌ দিগদাৰ হ'ব হৈ গৈছে একো নাই হাঁহি দিছে তাই দুটা লৈছা এইটো লৈছা আৰু দেখুৱাচোন কৰি আছে ঠিক আছে বল হাতত ধৰ মোৰ বলা ঘুগুনি দিব পাৰিম নাই পাৰিম কিমান
এটাকে কিন দিম বুজিছ পইচা নাই মোৰ দে দুখীয়া মানুহ মই I've been counting down the days to get out. I've been looking for a way from this town. And you're too far. ভিডিও বনাইছে আমার বায়ে ল গাড়ে লইছ কেক লইছ জিমুগুৰিয়ে চিপছ লৈ আছে কিবা কাম চলি আছে দোকানৰ চাগে কি দোকান মানুহ বিকিব এতিয়া ঘৰত গৈ আছো লাইট দিছো ৰ এই আন্ধাৰে গৈ আছো ঘৰত আন্ধাৰ হৈ গৈছে কি এই নালাগে মই এতিয়া নাখাওঁ এতিয়া তই ল So guys, আমি এতিয়া ঘৰত গৈ আছো ব্লগটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব Thanks for watching. Take care. Bye.